হাই গাইজ ৱেলকাম টু মাই চেনেল। এটা নতুন দিনৰ শুভকামনা। আশা কৰোঁ আপোনালোকৰ দিনটো যাতে ভালে ভালে যায়। আৰু এটা কথা, আজি বতৰটো বৰ ধুনীয়া গাইজ। নিয়মিতভাৱে বতাহ বলি আছে, ৰ'দ দিছে। আৰু এনেকুৱা নহয় যে বহুত বৰষুণ দিছে। বহুত বৰষুণ দিলেও মানে ৰাস্তা পদূলিবিলাক বেয়া হয়। বহুত ৰ'দ দিলেও থাকিব নোৱাৰি, অশান্তিত বহুত গৰম উঠে। মানে গাইজ কি ক'ব আৰু, এতিয়া আজি বৰ ধুনীয়া বতৰ, একদম ধুনীয়া শান্তি এটা পৰিৱেশ হৈ আছে। পৰিৱেশে ধুনীয়া এটা শান্তিৰ পৰিৱেশ দিছে। ধুনীয়াকৈ হেপী থাকক, আমি হেপী আছোঁ, সকলোৱে হেপী থাকক, তাৰে আশা কৰোঁ, সুস্থ সবলভাৱে থাকক। আৰু গাইজ এটা কথা, এতিয়া বতৰৰ ফলবিলাক হৈছে, পকিছে, মানে আম জাম এইবিলাক পকিছে। আপোনালোকেও খাওক, আমিও খাইছোঁ। সেই আৰু গাইজ গাঁৱত থকা সেইটোৱে মানে এটা সুবিধা, মানে একদম গাঁৱলীয়া যিটো ফল ফকৰ যিবিলাক মানে একদম ফ্ৰেছ খাব পাৰি। চহৰত থকা আপোন মানুহবোৰলৈ এটাই মেছেজ, যাতে গাঁৱত আহক, ছিজন ৱাইজ মানে আহক, আহি ফল ফকৰবিলাক খাওক, একদম ফ্ৰেছ খাওক। চহৰত কিনি খোৱাতকৈ আহক, অকণমান সময় মিলাই ধুনীয়াকৈ আহক, নিজে পাৰি খাওক। গাঁৱৰ ঘৰলৈ, নিজৰ ঘৰলৈ আহক। সেয়াই আৰু, সেইটো সমান সুখ ক'ত আছে গাইছ? আমাৰ অসমখনত সেইটোৱে যে সুখ, আৰু বেলেগ আৰুতো একো নাই। চহৰটো চবতে আছে, চব ষ্টেটতে আছে। গাঁও, আমাৰ নিচিনা গাঁও ক'তো নাই গাইছ। আমাৰ অসমৰ নিচিনা গাঁও এইখন পৃথিৱীতে নাই গাইছ। গতিকে আমাৰ অসমখন নম্বৰ 1ত আছে গাঁৱৰ ক্ষেত্ৰত। গাঁৱৰ যিবিলাক মানে ফল আছে, যিবিলাক মানে জীৱ জন্তু যিয়েই নহওক আৰু, চাৰিওফালৰ পৰা আমাৰ অসমখন নম্বৰ 1 গাইছ। মই ৰুটৰ লগত অলপ সময় বহিছোঁ, দেখিছেনে গাইছ কেনেকৈ চেলেকি দিয়ে। মোক বহুত ভাল পায়, মোৰ কথা চব শুনে গাইছ। মই বহিব দিলে বহিব, উঠিব দিলে উঠিব। বিয়া একদম বন্ধুৰ নিচিনা আৰু, মোৰ একদম তামাম পাৰ্টনাৰ আৰু ইয়াক বান্ধিয়ে থৈ দিওঁ, ইয়াক যদি এৰি দিওঁ আৰু ই মোৰ ওচৰলৈ আহে। আৰু মই যি কওঁ তাকে শুনে। মই এতিয়া তাক চিয়াৰত বহিব দিওঁতে ধুনীয়াকৈ উঠি বহিছে। আৰু গাইজ, মই যদি ইয়াক নামিব নকওঁ, ই নানামে, এনেকৈ বহি থাকিব। আৰু মই য'ত যাওঁ ত'তে যায়। ইয়াক যদি এৰি থৈ দিওঁ, মই য'তে যাওঁ ত'তে যায়। মই বুলি কৈছোঁ সেইকাৰণে আৰু কথা শুনিছে আৰু, নহ'লে নামিব খুজিছিল। অলপমান চঞ্চল বাৰু, সৰুৱে আছে কাৰণে। অলপমান ডাঙৰ হোৱাৰ পিছত এইখিনিও ভাল হ'ব, ভাল আৰু মানে স্বভাৱ চৰিত্ৰ ইয়াৰ বিৰাট ভাল। মানে ৰ'দ স্বভাৱ চৰিত্ৰ ভালনে? মোক চেল কিবা দিয়া নাই, এইফালে যাওঁ। এনেকৈ গৰমৰ দিনত গছৰ তলত বহি যিটো ভাল লাগে গাইছ, নক'ব আৰু, মানে বিৰাট ভাল লাগে। আৰু গাইছ, আৰু লগত এনেকুৱা জীৱ জন্তু থাকিলে নক'ব আৰু, মানে বিৰাট ভাল লাগে। আৰু এটা কথাই, আপোনালোকে কোনটো জীৱ বেছি ভাল পায়, ছাগলী, গৰু, কুকুৰ, মেকুৰী, জনাব গাইছ, কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো শেষলৈকে চাব গাইছ। ইমান গৰমত কি কৰিব, এই আইতাহঁতৰ ঘৰলৈ যাওঁ। আইতা কি কৰি আছোঁ দেখুৱাম গাইছ ধুনীয়াকৈ। আৰু মোৰ লগত আছে ৰুট। আজি ৰুটক ধুনীয়াকৈ কুকুৰা এটাৰ সৈতে বৰ ধুনীয়াকৈ তাৰ বেল এডাল চেঞ্জ কৰিছোঁ। সিও ধুনীয়াকৈ বঢ়িয়াকৈ এনজয় কৰি আছে গাইছ। এই গৰমত আৰু কি কৰিব গাইছ। এই পথাৰত ৰাতিপুৱা এপাক গ'লোঁ, তাৰপিছত গা পা ধুই আৰু এনেকৈ আজৰি আৰু। পিছত বাকীবিলাক হৈ থাকিব আৰু, ধান বান্ধিবও যাব আছে। হাতীবিলাকে ধান বান্ধিব যাম বুলি ভাবিছোঁ। এতিয়া আইতাহঁতৰ ঘৰলৈ যাওঁ, আইতাই কিয় মাতিছে অকণমান খবৰ লওঁ গাইছ। তেনেকুৱাই আৰু মজা। মানে আজিও বতৰটো বৰ ধুনীয়া, মানে নিয়মিতভাৱে হৈ আছে চব। বতাহ মানে ইমান এটা টানকৈ ৰ'দ অহা নাই, বতাহো দিছে, ভাল আৰু। আইতাহঁতৰ ঘৰত আহিলোঁ, আহি এতিয়া এই আমাৰ ককাই কিবা কিবি কৰি আছে বৰ ধুনীয়াকৈ। চেণ্ডেল কি হ'ল, নিবিৰে মানে কি কৰিলা, এই মোৰযোৰ সি লৈ গ'ল আৰু তাৰযোৰ মানে থৈ গ'ল মোৰ তাত। তেনেকুৱা উল্টা পাল্টা কৰিলে গাইছ। আমাৰ ককাই এনেকৈ দৰ্জাখন বনাইছে, গলিঘৰৰ নেকি, ধুনীয়াকৈ বনাইছে আৰু একেদিনে বনাইছে গাইছ। ৰাতিপুৱাৰ পৰা লাগি আছিল, ৰাতিপুৱাই বাঁহ কাটিছে, ৰাতিপুৱাই এইবিলাক কৰিছে গাইছ। ককাই আমাৰ এক্সপাৰ্ট, একেদিনে বনাই দিয়ে।
মানুহটো অলপ কমজুৰি হৈছে বাৰু আগতকৈ। সেই আৰু বুঢ়া অলপমান বয়স হ'লে আমিও কমজুৰি হৈ যাম অলপমান, তেনেকুৱা আৰু গাইছ এটা বিৰাট ডাঙৰ খবৰ, মানে কি ক'ম গাইছ, আমাৰ গাঁৱৰে এটা অকণমান মানে মেণ্টেলি মানে সি হেৰি আৰু পগলা টাইপ, সি ধুনীয়াকৈ সিও আমাৰ এই আইতাহঁতৰ ঘৰত আহি মানে কিবা কিবি কৰি থাকে গাইছ। দেখিছেনে কি কিবা কিবি কাটি আছে, কিবা কিবি কৰিয়ে থাকে, ইয়াতে ভাত পানী খায় তেনেকৈ। অ' মিলন দা ক'ত? গাইছ এটা কথা, আমাৰ ৰুটে এই ইহঁতৰ খুৰা আইতাহঁতৰ মানে কুকুৰটোৰ লগত এইটো কুকুৰটোৰ লগত মানে খেলা ধূলা বিৰাট খেলে। আৰু ৰুট ইফালে খেল 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 ৰুট, দেখিছেনে গাইছ, মই খেল বুলি ক'লে ধুনীয়াকৈ খেলি থাকে। আমাৰ ৰুটে, আমাৰ এইটো মোৰ ৰুট, ই মানে মই ইয়াক যি কওঁ তাকে শুনে। চাবচোন মই মাতিম, আৰু ৰুট আহিলা, আৰু ৰুট হৈছিয়া, আৰু এই হৈছিয়া, দেখিছেনে গাইছ, মই মাথাৰ লগে লগে আহিল, ই ভাগৰিয়ে থাকে, যা খেল। এয়া দেখিছেনে, এইটো গাইছ আপোনালোকে দেখা পাইছেনে, এইটো টিয়া চৰাইটো ইমান ধুনীয়া সৰুতে, বহুত ভাল লাগে গাইছ, টিয়া চৰাই বহুত ভাল লাগে। আমাৰ খুৰাহঁতে আনিছে আইতাহঁতৰ ঘৰত, আইতাহঁতৰ ল'ৰাটোৱে আনিছে, ক'ত বোলে গছৰ ফলমূল পাইছে বোলে, বৰ ধুনীয়া। আৰু ইয়াৰ আগতে হেৰি গজা নাছিল, ধুনীয়াকৈ এতিয়া গজিছে, বৰ্তমান সৰুৱে আছে, বহুত ধুনীয়া আৰু দেখিছেনে গাইছ, মই হাতৰ তলিয়াত কি ধুনীয়াকৈ আছে, বহুত ভাল। আৰু ইহঁতক শিকালে বৰ ধুনীয়াকৈ শিকে, বঢ়িয়া মাত দিয়ে, ধুনীয়া আৰু নাই মাত চাত দিয়ে, মজা আৰু ভাল। মই বিৰাট ভাল পাওঁ, আৰু চাগে মই এটা আনিম চাগে, তেনেকুৱা এটা ফিল হৈ আছে, মোৰ মন গৈ আছে। দেখিছেনে গাইছ কি ধুনীয়াকৈ, দেখিছেনে গাইছ, দেখিছেনে গাইছ কি কৰিছে গাইছ, দেখিছেনে কি কৰি আছে, ই মোক চুমা খাই আছে গাইছ। ইয়াৰ মানে আৰু কথাই বেলেগ, আৰু এনেকুৱা চৰাইবিলাক বহুত মৰম লগা, বহুত ভাল লাগে গাইছ। দেখিছেনে কি ধুনীয়া, আৰু কেইদিনমান পিছত ডাঙৰ হ'ব আৰু ধুনীয়া দেখা হ'ব আৰু কেইদিনমান পিছত। দেখিছেনে গাইছ কি ধুনীয়া, দেখি মজা দেই গাইছ। গাইছ আমাৰ ওচৰৰে যিটো পুল আছিল, সেইটো পুল ভাঙিছিল, তাতে এতিয়া বনাই আছে গাইছ, ধুনীয়াকৈ বনাই আছে। কেতিয়া যে হ'ব আৰু গৈ, আৰু ইফালে দেখিছেনে গাইছ, ধুনীয়াকৈ বনাই আছে। কেতিয়া হ'ব, অলপ ডাঙৰে হ'ব বাৰু, দেখাত ভাল হ'ব, বহিব পৰা হ'ব আৰু ওচৰতে, বৰ ধুনীয়া। আগতে এইটো পুলত কিমান বহিছিলোঁ গাইছ, মানে এইটো পুলত বহি মানে পুৱা গধূলি এনেকৈ বহা হয়, ধুনীয়া। আৰু এতিয়া চাগে ভালেই হ'ব, ভাল দেখা হ'ব চাগে পুলটো, মজা হ'ব গাইছ। দেখিছেনে গাইছ, ভিডিঅ'তে লগ পোৱাৰ আশাৰে